মাইকখনিজনী কেনে কৰে এইজনীয়ে অ বাইদেউ মই কিন্তু খানা চানা খোৱাত নাই দেই নমস্কাৰ মোৰ 30 টকাটো দিয়ক মই যাওঁগে নহলে দি থৈ আহিব ঘৰলে মই যাওঁ যা এই আপোনাৰ চোতালত নাথাকো মই তইহে একেবাৰে লাগি ল'ব লাগে নে কাজি আকৌ তইহে 100 টকাটাকে কি প্ৰণালী কৰি দিলি আৰু অ বাইদেউ কি কথা কয় সৰু হলো বুলি এনেকে কথা নকব চৰ্ট লগাই দিম আপোনালোক যাওক গৈ যাওক একেবাৰে এই জৌহনী জাতিজনী কেনে কৰে একেবাৰে শৰ্মাই দিম একেবাৰে বনৰীজনী একেবাৰে হিৰিম্ব বাইদেউ গৈ ভালে কৰিলে বল বল এইজনী একেবাৰে 100 টকা এটাও নাই ভাল পিকনিকটো একেবাৰে বৰবাদ কৰি দিলে একেবাৰে এইজনী কোন থাকে এইজনীৰ লগত তাকেহে বল বল অ পৰ্ণা এই ছায়া আকৌ যায়নে নাযায় বা তাইৰ ঘৰতে প্ৰথমে আহিছোঁ তাই লঘু কৰিলে বেয়াহে লাগিব মনটো কিবা কৰে বলছো যাওঁ ও বৰ্তা আমিহে এই ছায়াক লগ ধৰিব লাগি আহিছিলোঁ বৰীয়ে মোক ৰাতি কৈছিল আমাৰ তাই নাযায় দিয়া আমাৰো শহুৰ দেউতা আছিল পাই ইমান অহংকাৰী নহয় তাকে যাব নেকি তাকেহে এই দুটা ৰীনা আৰু পৰ্ণা দেখোন পিকনিকৰ কথা ক'ব আহিছে নেকি মই যিহেতুকে নাযাওঁৱে ইহঁত দুটা নাযাওঁ বুলিয়ে কওঁ এই ছায়াজনীলে সঁচাই বেয়া লাগে যোৱাবাৰ আমি মন্দিৰ পিকনিক গৈছিলোঁ নহয় তেতিয়াও যাব নিদিলোঁ তাকে এইবাৰো যাব নিদিব এনেকুৱা সৰুক মই ক'তো দেখা নাই আমাৰগিলা হ'লে ভাল আকৌ যাব দিয়ে আমাৰ শহুৰে তেনেকুৱা হ'ব লাগিছিলে মই একে ঠেকেচি দিলোঁ হয় ছায়া দুটাৰ কথাখিনি শুনিলোঁ মই দুটাই মোক যাবই দিছে কিন্তু ছোৱালীজনীৰ বেমাৰৰ কাৰণেহে নাযাওঁ মই কথাৰ গুৰি সেইটোহে পৰ্ণা তই আকৌ যাবি বুলি ভাবিছিলোঁ জাননে দে আৰু তই যদি নাযাওঁ উপায় নাই আমি পিছে যাম বৰ ফূৰ্তি কৰিম দে তহঁতে পিছে ফূৰ্তি কৰ মই মাইনা ডাঙৰ হ'লে ফূৰ্তি কৰিম হ'ব দে বল দে যাওঁ উপায় নাই আৰু তোৰ নামটো তেনেহ'লে কাটিবই লাগিব আৰু কাটি দিবি দে অহাবাৰ যাম মীনা বাইদেউ ক'ৰবাত যায় নেকি আপোনালোকে তোৰ কাষলৈ আহিছোঁ পিকনিকত যাম বুলি যে কৈছিলি কি কৰিবি আই 30 টকা এটা দি থৈ দিছোঁ নহয় আৰু 70 টকা এটাহে দিব আছে দিম দিয়ক নিনিয়ে নেকি চিট বুকিং হ'ল নেকি কি যে কথা কওঁ তই যোৱাবোৰ এতিয়া নোযোৱা হৈছে সেইবাবেহে মই ভাবিলোঁ তোকো এবাৰ সুধিয়ে লওঁ যাওঁ কি নাযাওঁ আকৌ এডভান্সটো নে আকৌ ঘূৰাইহে দিব লাগে নাই নেলাগে ঘূৰাই যাম আকৌ তই যে যাম বুলি ক'লি প্ৰথম গৈয়ে লঘু হ'লো ন আৰু যদি কোন নাযায় আমি কেইটাই আজিয়ে খাওঁ বোলা পৰ্ণা তই ঠিক কথা কৈছ আজিকালি মানুহক খাতি কৰি একেবাৰে লাভ নাই যিকেইজনী আছোঁ সেইকেইজনীয়ে খাওঁগে বলক আমি তহঁত দুজনীয়ে পিছে কথাটো বেয়া কোৱা নাই ঠিক কৈছ মানুহৰ ঘৰত গৈ লাজে পাব লগা হৈছে এই পিকনিকৰ নামত এটা কাম কৰোঁ এই কবিতাৰ ঘৰত যাওঁ গীতা বাইদেউৰ ঘৰতো যাব লাগিব সেইদিনাখন লগ পাওঁতে কৈছিলে নহয় সুধিছিলোঁ যাম বুলি কৈছিলে ব'লা যাওঁগে আমি কথাটো কিন্তু বেয়া নহ'ব ব'ল নহ'লে ব'ল পিছে তই খেৰামৰি আছিলিচোন খেৰ পিছত হ'ব আগত খানাটো খাওঁগে ব'লক ব'ল পিছে বেগ এটা ল'ব লাগিব কিন্তু তয়ে যাচোন এই গীতাক মাতি থৈ আকৌ নাযাবহে তাই বৰ লাজত পৰিম গৈছোঁ ৰ'ব দেই বাইদেউ নে কি লাজ পৰিব নোৱাৰি দেই গীতা
ৰীমা ৰীমা তইহে বল পিকনিকত যা আমি কিজনী লগে হলো আমি বৰ মূৰামূৰি সময়ত কলি নহয় মই এতিয়া টাউনলৈ যাম বল বল কিমান আৰু কাম কৰ কাইলে কৰিবি বল তই ক'লে নহ'ব নহয় হাতত এটকাও নাই মই বেংকলৈ যাব লাগে বল বল বেংকলে কাইলে যাবি তইতো মোক আগতে ক'লেও হয় মই আকৌ বেলেগ দিনা যাবি বুলিহে পাতি থৈ দিছো এই হঠাতে হলো প্লেনিংটো বল একো নহয় যাওঁ নাই নাই মই নাযাওঁ এওঁক ক'লে খংহে কৰিব একো খং নকৰে বলা নাই নাই মই এওঁক বেংকত যাম বুলি কৈ থৈছে এওঁ কামলৈ গ'ল মই বেংকত যাম বুলি কৈ থৈছো নহয় আজি নাযাওঁ যাম মই তই ঠিক আছে যা আমি যাওঁগে বল কৈছিলো ন মই নগলে লাজত পৰিম বুলি দেখা পালি নাযায় গীতা হ'ব দে নগলেও নাই আমি 4-5 মান গলেও হ'ব বৰ ফূৰ্তি হ'ব বুজি পাইছ নহয় দে পিছে থাক তই মই যাওঁগে দে যা মাছ নে মাংস খাহী মাংস আকৌ যা 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 তহঁতি খাগে যা ঠিক আছে দিয়া কবিতা যদি যায় এই ঘৰতে লিষ্টখন বনাব লাগিব এই ঘৰতে বনাম দিয়ক সন্ধিয়াকে আৰু দৈ পাৰটো খাই ভালো লাগিব দিছো ভাল লাগিব ন বল নাহিল নহয় আমাৰ লগত সেইকেইজনীক চলাম বাপেকি কবিতা তই হাৰি আছ পিকনিক যাওঁ বুলি ভাবিছো ভাল কথাটো বলো যাওঁ আকৌ কোন যাব আমি কেইজনীয়ে যাম বুজি পাইছ বাকী বেলেগৰ ঘৰ লগ ধৰি থকা নাই ভাবিছো তই যাবিয়ে যিহেতু তোকো এবাৰ কওঁ গ'লে হ'ল কথা নাই দিয়ক চবৰে মনকেইটা আকৌ আমাৰ দৰে নহয় নহয় এটা কাম কৰোঁ তই মই আৰু আমি গীতা যামেই যিহেতু এই লিষ্ট এখন বনাওৱেই বলো আমাৰ তাতে বহি ল নেকি লিষ্টখন বনাওঁ কবিতা শুনছোন বাহিৰতে বহিম দে বাহিৰতে বহি দিয়ক ইয়াতে বহিব নেকি বহুত ইয়াতে ভাল হ'ব তই ইয়াতে বহিব পাৰিলি হয় দিয়ক হ'ব দিয়ক কিবা হিচাপ কৰে এতিয়া এই মাকনিজনীক কেঞ্চেলে কৰিলোঁ এই ৰম্ভাজনীও কেঞ্চেল জেউতীও কেঞ্চেল মই বাৰু যাম প্ৰণা তয়ো যাবিয়ে নহয় আৰু কবিতা তোৰ নামটোও হ'ল আৰু ছায়াজনীক লগ ধৰিছিলোঁ প্ৰথমতে তাই নাযাওঁ বুলি কোৱাৰ কাৰণে বাকীকেইজনী নোযোৱা হ'ল আৰু ৰীমা আমি এতিয়া 4জনী 4জনীয়ে যদি 100 টকাকৈ তোলোঁ 400 টকা 150 টকাকৈ তোলোঁ দে নহ'লে নহ'ব বুজি পাইছনে ঠিক আছে হ'ব কবিতা তোৰতো একো আপত্তি নাই নাই একো আপত্তি নাই দিয়ক তাই যদি আপত্তি নাই হ'ব আৰু মীনা বাইদেউ খাব গ'লে নহয় হিচাপটো কৰক হিচাপটো কৰক বাইদেউ এই কটাৰীৰ পৰা কেৰাহীৰ পৰা খৰিলে ইমানখিনি বস্তু ল'বই আছে সোনকালে যাব লাগে আৰু খানাটো খাব লাগে বাইদেউ আপুনি হিচাপটো কৰক আমি কেইজনী আপোনাৰ লগত আছোঁ মই পাৰিম জানো কিয় নোৱাৰিব বাইদেউ পাৰিব দে আৰু তহঁতে কৈছে যিহেতু মই আৰু হিচাপটোকে আৰম্ভ কৰোঁ কৰক কি লাগে হিচাপখিনি ভালকৈ কৰক বাইদেউ কৰক হয়নে তেতিয়াহে আমি সোনকালকৈ গৈ সোনকালকৈ খানাটো খাব পাৰিম হয়নে নহয় আমি 4জন মানুহ মাংস 0.5 কিলো হ'লে হ'ব আলু কিমান লিখোঁ 0.5 কিলো লিখক 0.5 কিলো নালাগে এপোৱাৰে হ'ব জানো এপোৱাৰে হ'ব মাংসতে দিব লাগে অকল দালি খাবি জানো মায়ে মছলা আছে নহয় বাইদেউ দালিটো কি কৰোঁ লিখক দালি অলপ লাগিব খৰিটো মোৰ পৰাই পাবি বাৰু আৰু মিঠাতেলটো ময়ে লৈ যাব পাৰিম হয় নেকি ভালেই হ'ব তেন্তে মছলা বুলি লিখি থৈ দিওঁ গোটেইখিনি তহঁতে মনত কৰি দিলে হ'ল দোকানত কিনিব যোৱা চাউলটো আৰু ঘৰে ঘৰে তুলি দে কিনিলে বহুত পইচা হ'ব দেখোন কেৰাহীটো মই দিম তই হেতা আৰু কটাৰীখন আনিবি হ'বনে তেনেহ'লে মই ভাত বনোৱা চচপেনটোকে দিমগৈ মই তেনেহ'লে কি দিম তিৰপালখনে দিম দে ত্ৰিপালখনো বহুত ভালেই কাম আহিব
অ' ৰ সোৱাদে হিচাপ কৰিছোঁ অ' তহঁতৰ তাত এই মাইক নেকি এইটো কাৰ এটাত পাম আমাৰ তাত আছে মই ল'ব পাৰিম দিয়ক অ' হয় নেকি মাইকটো আৰু তোৰ পৰাই পালোঁ ভাল লাগিব ন দেখাব লাগিব সিহঁত ছায়া গীতাহঁত সিহঁতে কম ৰাজত পেলালে নে আমাক কি যাবই নালাগিছিলে বাইদেউ আপুনি অথনি তাকেহে তইহে কলি গীতা বাইদেউ যাব বুলি সেইবাবেহে কৈছিলোঁ চি বৰ লাজত পালোঁ নাযাওঁ আৰু ইহঁত কিজন একদম আৰু কেতিয়াও লগ নধৰো বুজি পালি বাইদেউ আমি কিজনেই খাম বাদ বাকী হিচাপটো ধুনীয়াকৈ হ'ল আৰু দুই এটা বস্তু লাগিব লাগিলে ঘৰৰ পৰা নিলেই হ'ল কলপাতটো তোৰ ঘৰৰ পৰাই ল'বি হ'ব বাইদেউ আৰু শুনচোন ইনষ্টাগ্ৰামত ৰিলছ বনাব লাগিব কিন্তু সিহঁতক দেখাম আকৌ আমি জ্বলাম কিন্তু দেই বাইদেউ ভাল লাগিব ন তোৰ ফোনটো আইফোন নহয় ভাল হ'ব বাপৰে নজ্বলালে নহ'ব সিহঁতেও গম পাব লাগিব আমি কি বস্তু অ' বাইদেউ আমাৰ কিন্তু ল'ৰাটোও যাব দেই তাক অকলে ঘৰত থৈ যাব নোৱাৰিম নহয় যিহে দুষ্ট সি অকলে থৈ গ'লে ক'ত কি কৰে হিচাপ নাই নালাগে সি ডাঙৰ হৈছে নহয় নালাগে দিয়া নালাগে বাইদেউ নালাগে মোৰ ভাগৰ পৰাই অলপমান খাব আৰু মই ক'লো বুলি ইমান দুষ্ট নহয় আৰু যাবই লাগিব সি নগ'লে মই যাব নোৱাৰিম আকৌ আমাৰ ঘৰৰ ল'ৰা ছোৱালীকো থৈয়ে আহিছোঁ সিহঁতে আকৌ আমাৰ পিছে পিছে নুঘূৰে আকৌ তোমাৰ ল'ৰাটোৰ নিচিনা দেই তাকেই যাব নালাগে দিয়ক বাইদেউহঁতৰ সিহঁত ডাঙৰ হৈছে আমাৰ এই সৰু হৈ আছে নহয় একো সৰু হৈ থকা নাই একো নহয় দে গ'লে যাওক আৰু এনেও পইচা লাগিবই তই আৰু 100 টকা কৰি দিবি যা বেছিকে নাই অকল মোৰটোৱে দিব পাৰিম 150 টকা কৰি দিম সিনো কিমানকেইটা ভাত খাব মই বেছিকে দিব নোৱাৰো দেই কেনেকে জগাই উঠাইছা পৰ্ণা তাকেতো আই আলু পিঁয়াজৰ হিচাপ পাতি তহঁতে কাজিয়া কৰিব ধৰিলি যে কি হ'ল বাইদেউ এহে কাজিয়া লাগি আছে কি কথা কয় বাইদেউ মই কাজিয়া লাগিছো নে আপুনি কাজিয়া লাগিছে মোক চম্ভালি কথা ক'ব মোৰ ঘৰতে আছে ইজনী চাই ইমান মুখখন চুকাও তোমাৰ ঘৰত আছো বোলে তুমি ইমান ফটফটা কথা ক'বা নি মোৰ ল'ৰাটোক আপুনি ৰাক্ষস বুলি ভাবিছে নেকি ফটফটাই নকম যে ৰাক্ষস বুলি কোৱা নাই নহয় কি বুলি কৈ পিছে কথা কৈ আছে আপুনি কাজিয়া নকৰিব বাইদেউ সিহঁতে কাজিয়া কৰিব ধৰিলে দেখোন পৰ্ণা কাজিয়া মই লগা নাই এই ল'ৰাটোক বোলে লৈ যায় এতিয়া কেনেকে লৈ যাব কওকচোন দিবি আৰু 100 টকা এটা লৈ যাবি 100 টকাৰ কাৰণে তহঁতে এনেকৈও কাজিয়া লাগিব পাৰ নে খালি মোৰ কপালখন কি 100 টকীয়া ভিক্ষাৰী বুলি ভাবিছা নেকি মোক মই তোমাৰ 100 টকা ভিক্ষাৰী বুলি কোৱা নাই দেই এই জহনী দুজনে কেনেকে কাজিয়া কৰি মৰিছে চা বাইদেউ খবৰদাৰ কাৰ চোতালত আছে আপুনি এবাৰ ভাবি চাওক জানো তোমাৰ মুখখন বহুত চোকা তোমাৰ চোতালতে আছো এই জহনী জাতিজনী বনৈজনী একে চৰে একেবাৰে বাইদেউ কাক চৰ মাৰেহে মোৰ কি হাত নাই বুলি ভাবিছে নেকি কি ক'লা তুমি মোক চৰ মাৰিবা ইজনী বনৈজনী একেবাৰে একে চাতে নহয় একে ফালি দিম তোমাক এজনী কেনে কৰে এইজনীয়ে বাইদেউ মই কিন্তু খানা চানা খোৱাদ নাই দেই নমস্কাৰ মোৰ 30 টকাটো দিয়ক মই যাওঁগে নহ'লে দি থৈ আহিব ঘৰলৈ মই যাওঁ আপোনাৰ চোতালত নাথাকো মই খঙে উঠি আহিব আৰু পাই ইমান ধুনীয়া খাম বুলি আশা কৰিছিলো একোৱেই নহ'ল বাইদেউ মোৰ কাহিনীতে আপোনালোকে এনেই খেতালে আহি ময়ো খানা চানা নাখাওঁ আপোনালোক যাওক গৈ যাওক তইহে একেবাৰে লাগি ল'ব লাগে নে কাজিয়াখন তইহে 100 টকাটাকে কি প্ৰণালী কৰিলি আৰু বাইদেউ আপুনি ঠিক কথাই কৈছে তাকেহে পাই বাইদেউ কি কথা কয় সৰু হ'লো বুলি এনেকে কথা নক'ব চৰ্টৰ লগাই দিম আপোনালোক যাওক গৈ যাওক একেবাৰে এই জহনী জাতিজনী কেনে কৰে একেবাৰে চৰ মাৰি দিম একেবাৰে বনৰীজনী একেবাৰে হিৰিং বাইদেউ গৈ ভালে কৰিলে বল এইজনী একেবাৰে 100 টকা এটাও নাই খাল পিকনিকটো একেবাৰে বৰবাদ কৰি দিলে একেবাৰে এইজনী কোন থাকে এইজনীৰ লগত তাকেহে বল বৰে একেবাৰে পিকনিক খোৱা মানুহকেইটা 4টা মানুহৰে যা নমস্কাৰ মই কৰিশ্মা ডেকা নমস্কাৰ মই গায়ত্ৰী ডেকা নমস্কাৰ মইতো স্মিতা ডেকা নমস্কাৰ মই বাইলিনা ডেকা নিশ্চয় ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু ভিডিঅ'বোৰ আমাৰ আগৰ দৰে মনোৰঞ্জন দিব বুলি আশা ৰাখিলোঁ আৰু আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু ভিডিঅ'টোত যিসকলে আগতে কমেণ্ট কৰিছিলে তেওঁলোকৰ নামবোৰ মই কৈ দিওঁ বুলি ভাবিছোঁ দেৱাশী নাজৰীয়াছিন বেগম সুশীল দাস জুৰি কলিতা আতিকুৰ ৰহমান আংশুমণি দাস দীপেন বেজবৰুৱা
দীপশিখা চৌধুৰী, দীপক দাস, মুস্তাফিজুৰ ৰহমান, দীপক ডেকা, দীপা নাথ, দীপেন কলিতা, মাকনি বৰুৱা, এনেকে বহুতৰে নাম আছে। সকলোৰে নাম ক'ব নোৱাৰি, গতিকে আপোনালোকে ভিডিঅ'টোত কমেণ্ট কৰক, আপোনালোকৰ নামবোৰ আমি ঠিক তেনেদৰে কৈ দিম। ধন্যবাদ। হেপী নিউ ইয়াৰ। বাই বাই।